শুনি থাকক 92.7 বিগ FM কাৰণ আমি খেলিম আন্তাক্ষৰী আপোনাৰ সৈতে শুনাওক লাইফ বনাওক মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি চমক নীলা বিজুলীৰে গোলাপ কোমল পাহিতি এই চমকৰ ভমক লাগি বহি মৰে মনটো মইনা কোন বিধাতাই সাজিলে তোমাৰ মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি Attention of the passengers. गाड़ी संख्या 1568 नामुनिमुआ लाहलागो गुवाहाटी जयपुर एक्सप्रेस पास नंबर प्लेटफॉर्म पर आई है। कृपया ध्यान दें गाड़ी संख्या 1568 डाउन लाहलागो। ओ माँ मैं आही पालो ए किबा ऑटो पाउने नै चाও ओ राखिछु চকুতে দুচকু ৰাখি থোৱাৰ পৰা সঘনে বাঢ়িছে বুকুত উঠা নমা কিনো হ'ল মোৰেনো তোকে দেখাৰ পৰা ইছাতি বিচাতি বুকুৰ ভিতৰত চৰা কিনো কৰিলে মইনা মৰমৰ হ'ব জোৰা তোকে মই পাবলৈ প্ৰতি জনমৰে কলিজাক দিছো হেঁচা হেল্ল' অটো যাব নেকি অটোখনে কথা ক'ব নৰে মই আপোনাকে কৈছো অটোখনক কোৱা নাই গান্ধীনগৰ যাব নেকি যাব যোৱাৰ কাৰণে ৰৈ আছো कसम से दूर मत जाना फैसले जो प्यार के उससे भूल जाना গান্ধীনগৰৰ অটো চলাই মই খাওঁ তুমি মাজনী জয়ানগৰৰ এই জয়ানগৰৰ তোমাকে বৰ ভাল পাওঁ নেহাঁহিবা মোৰে কথা শুনি ভিকহু বুলিও তুমি নকবা মনে মনে দেখো সপোনেতি বাইদেউ তোমাৰ চাহৰ পইচাটো পইচা চাহৰ বিচাৰ কৰিব বেগ চাহ এক কাপ খাব লাগিছিল দোকানৰ পৰা হাতা পাকাত লৈ আহো ৰ
আধা পেকেট ক'ত থৈছো ক'তনো থলো তুমি তোমাক কিবা এটা দিব লগা আছিল কোৱাচোন কি ক'ব লগা আছিল মানে তোমাক এই পাত দিব লগা আছিল মোৰ ৰোডত পেলাই থৈ আহিছিল এই পাত মই কালিৰ পৰাই বিচাৰি আছিলোঁ জানা থেংক ইউ দেই দিয়া আচ্ছা ৱেলকাম মানে মোৰ ভাড়া ৰৈ আছে অ'কে যোৱা কি হ'ল তুমি জোন এটা হেল্প কৰি দিবানে তোমাৰ কাৰণে যি হ'লেও কৰিম এইখন অলপ চাই দিয়কচোন ভাল লাগিছে তোমাৰ লগত মিলিছে গাড়ীখনৰ ষ্টাৰ্ট বন্ধ হৈছে অলপ চাই দিয়ক না প্লিজ নোৱাৰিম কাৰণ মই মেকান নহয় কিন্তু তুমি কৈছা যেতিয়া এবাৰ ট্ৰাই মাৰি চাব পাৰি আশীৰ্বাদ কৰিবা দেই কি হৈছেনো ষ্টাৰ্ট বন্ধ হৈছে হয় নেকি হৈছে চোৱা থেংক ইউ ক'ব নালাগে তোমাৰ নাম্বাৰটো দিয়া তোমাৰ নামটো কি মণিমালা মণিমালা বাই অতি শীঘ্ৰে মোৰ গলৰ মালা হৈ আছা বেষ্ট অফ লাক কি ভাবি আছা ভাই নকব দিয়া এই মণিমালাৰ কথা ভাবি আছো কিহৰ মালা মণিমালা সেয়া পিটু ভাল লাগে তাইক মোক পতে নেদেখে কি নেক্সট টাইমৰ পৰা যাতে এইবিলাক কথা নক দুদিনৰ পিছত তোৰ তাই বয়স হ'ব আজিৰ পৰা অভ্যাস কৰি লওঁ বৌ বুলি মাতাৰ গুড নাইট শ্বুট দিম বুলি কোৱা এজনেও নাই কাৰণে মোৰ সপোনবিলাক নিমখ নিদি আঞ্জান হৈ আছে কিন্তু মই তাইক পটমে এইবিলাক আলগাৰ কথা নকবি এজনে খং উঠলি দাঙি লৈ যাই অতত থৈ ডাইৰেক্ট চিৰিয়াখানাৰ বাঘৰ মাজত এৰি দিম এনেই বাঘৰ মাংস বন্ধ হৈ আছে চিকেনত নোহোৱা কৰি দিব তো দে হ'ব দে চেলেঞ্জ খাই পঠাব পাৰে চাউতাই হেল্ল' কোৱা হেল্ল' কোৱা তুমি ফ্ৰী আছানে এতিয়া আছো অলপ মোৰ লগত বজাৰ যাব লাগিছিল পাৰিবানে তুমি পাৰিম তোমাৰ ঘৰৰ ওচৰতে আছো তুমি ওলাই আহা অ'কে আহা তোমাৰতো দেৰি হোৱা নাই নাই হোৱা কিয় মানে তোমাক দুটামান কথা ক'ব লগা আছিল কি কথা কোৱাচোন পিছে তোমাৰ নামটো কি মণিমালা তোমাৰ দৰে একেই ধুনীয়া তোমাৰ নামটো থেংক ইউ এটা কথা সুধো আৰু কি কথা পিছে তোমাৰ কোনোবা বয়ফ্ৰেণ্ড আছে নাই মোৰ বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড একেবাৰে ছিংগল বিচাৰিলে ভগৱানকো পোৱা যায় কিন্তু ছিংগল ছোৱালী পোৱা নাযায় তুমি ইমান ধুনীয়া হৈও ছিংগল ছিংগলেই বেষ্ট ছিংগল থকাৰ দুটা কাৰণ আছে প্ৰথম কাৰণটো হ'ল প্ৰেমত বেয়াকৈ বাস হোৱাটো আৰু দ্বিতীয় কথাটো হ'ল প্ৰেম কৰি মাথা গৰম হোৱাটো এতিয়াবা তোমাৰ কোনটো কাৰণ একো কাৰণ নাই এতিয়া ব'লা মোৰ দেৰি হৈছে ব'লা তোমাৰ দেৰি হৈছে যদি মই হনুমান জ্ঞানটো লগাই লওঁ হেল্ল' কোন মই জন্দিয়া সেইদিনা যে তোমাক স্কুটিখন ষ্টাৰ্ট কৰি দিছিলোঁ কোৱা পিছে তুমি মোৰ নম্বৰটো ক'ত পালা নম্বৰ ক'ত পালোঁ পিছত কম দিয়া আগতে মোৰটো শুনা অ'কে কোৱা কি কথা মোৰ মানে তোমাক এটা কথা ক'ব লগা আছিল
কিন্তু তোমাৰ লগত ক'ব নোৱাৰিম সেইকাৰণে কল কৰিলোঁ কোৱা কোৱা কি কথা মোৰ মানে তোমাক ভাল লাগে সিদিনাখন তোমাৰ স্কুটিখন কিক মাৰি দিয়াৰ পৰাই মোৰ বুকুত তোমাৰ চকু জুৰি কিক মাৰি আছে ইমান চেনি তুমি ডালচেনি আৰু মই একেই মানুহে মিছাতে মোক চেনিবলৈ কয় সঁচাই তোমাক ভাল লাগে আই লাভ ইউ মই ভাবিব লাগিব এতিয়া ৰাখোঁ পোন্ধৰ মিনিট ধৰি মনে মনে বহি আছা দেখোন কিবা কম বুলি কৈছিলা কোৱা সোনকাল শুনা নিজৰ বুলি এখনেই হৃদয় আছে সেইখনো তোমাৰ নামত লিখি দিলোঁ এতিয়া কিবা তোমাক মোৰ নিজৰ লগা হৈছে এতিয়া বাৰু মই কেনেকৈ সহায় কৰিব পাৰোঁ চকু যদি ব্লেক এণ্ড হোৱাইট হ'ব পাৰে কিন্তু সপোনবোৰ ৰঙীন দেখোঁ অটোৱালা হ'ব পাৰোঁ কিন্তু মোৰো এখন হৃদয় আছে এবাৰ ভাল পাওঁ বুলি কোৱা না বেবী পাউডাৰত নহয় আমি বেচিং পাউডাৰতো প্ৰেম বিচাৰি পাওঁ কথা এটা কওঁ কোৱা যিমান মন সিমান কোৱা ময়ো তোমাক ভাল পাওঁ সঁচাকে তোমাৰ কথাবোৰ শুনি নাজানো কেনেকৈ তোমাৰ প্ৰতি মোৰ ভাল পোৱাৰ বিস্ফোৰণ ঘটি গমেই নাপালোঁ সদায় যাতে ঘটি থাকে এনেকৈ ভাল পোৱাৰ বিস্ফোৰণ এতিয়া যাওঁ ব'লা দেৰি হ'ল জলদি কোৱা মই আৰু ৰখিব নোৱাৰোঁ কথাটো হ'ল মানে মই তোমাক ভাল পাব নোৱাৰোঁ কি কিয় নোৱাৰা মানে মই তোমাৰ ফ্ৰেণ্ড নয়নক ভাল পাওঁ কি কোৱা মই হ'লো বাজাজৰ বাইক তুমি হ'লা টিভিএছৰ স্কুটি আৰু সেই পুৰণা ভেস্পাখনত তুমি কেনেকৈ প্ৰেমত মোহিত হ'লা এইবোৰ মই নাজানো মই তাকেই ভাল পাওঁ এতিয়া মই যাওঁ প্লিজ মণিমালা প্লিজ মোক তেনেকুৱা নকৰিবা প্ৰেমত পূজা কৰে মোৰ কল্পনা নিৰ্মালেৰে মোৰ দৃষ্টিত তৃষ্ণা দূৰ নকৰে তুমি বৰষা হৈ মোক প্ৰেৰণা দিয়া আৰু মণিৰমালা হৈ মোৰ গলত ৰৈ যোৱা প্লিজ মণিমালা প্লিজ চৰি বেয়া নাপাবা মই নোৱাৰোঁ অ' ভাই এতে কিয় বহি আছা আছো ৰ ভাড়া চাৰা নাই আকৌ এনেই বহি আছো আৰু তই ঘৰ পৰা আহিলি তাই মোক নদিলাকে ভাই মই তোক কৈছিলোঁ না তাইক ময়ে পতাম ভাই তাই মোৰ প্ৰেমৰ ক্লিন বল আছিল জানা দুৰুলা নহয়ে ভাই পিছত ৰিভিউটো চাইয়ে গম পালো এইটো ন বল আছিল দুখ নকৰবি ভাই এটা গৈছে দুটা আহিব তই একো কথাই নকবি তই মাজতে মোৰ খেলি মেলি কৰি দিলি হ'ব দে এদিন যাবা তোক মই এটা বেলেগ হোটেল দিম নাযাওঁ মই যা